হেল্ল' আপোনালোকে কেতিয়াবা গুজৰাটী ডিছ খাইছে? হয়তো কিছুমানে খাইছে, হয়তো কিছুমানে খোৱা নাই। তেনেহ'লে ব'লক আজি এটা গুজৰাটী ডিছ বনাওঁ, যিটোৰ নাম হৈছে ধোকলা। ধোকলা বনাবৰ কাৰণে মই এটা বলত লৈ লৈছোঁ বেচন, চুজি, পিচি লোৱা চেনি, হালধি, অকণমান নিমখ আৰু পানী। এই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি লৈ তাৰপিছত তাতে নেমুৰ ৰস, ভেজিটেবল অইল, অকণমান বেকিং ছ'ডা দি ভালকৈ আকৌ মিক্স কৰি লৈছোঁ। মিক্সাৰখিনি এনেকুৱা হোৱাৰ পিছত কেক বনোৱা পাত্ৰ বা এনেকুৱা পাত্ৰ এটাত মিক্সাৰখিনি ঢালি লৈ তাৰপিছত 20 মিনিটৰ বাবে বেক হ'ব দিছোঁ। এতিয়া বেলেগ এটা পেনত বেহাৰ, নৰসিংহৰ পাত আৰু জলকীয়া অলপ ভাজি লৈ তাতে পানী, চেনি আৰু অলপ নেমুৰ ৰস দি অলপ উতলোৱাৰ দৰে কৰিছোঁ। এতিয়া বেক কৰা মিক্সাৰখিনি এখন প্লেট বা থালত উলিয়াই লৈ পিচ পিচ কৰি কাটি তাৰ ওপৰত বেহাৰ, নৰসিংহ এইবোৰেৰে যি পনীয়া বনাইছিলোঁ সেইখিনি ঢালি দিছোঁ। আৰু আমাৰ ধোকলা ৰেডি হৈ গ'ল। আজিলৈ পিছে আহিছোঁ, কেইপিচমান খাই লওঁ, নহ'লে মোলৈ নৰবই। বাই।